তো নমস্কাৰ সকলোকে এতিয়া পুহৰে হোৱা নাই দেখিছেনে আপোনালোকে কিন্তু আমি যাব ওলাইছোঁ মন্দিৰ কিহৰ কাৰণে যাম আপোনালোকক দেখাই আছোঁ বলক আমাৰ লগত ভিডিঅ'টো আৰম্ভ কৰোঁ জলদি ৰাইজ এৰি থৈ যাব মোক এতিয়া মই দাউৰি আছোঁ দেখিছেনে আন্ধাৰ হৈ আছে আৰু এয়া চাওক আমি আহি আছোঁ মাধৱ মন্দিৰ প্ৰথম দৰ্শন কৰিম পুহৰে হোৱা নাই কিন্তু মানুহ একদম ভৰ্তি আমাৰ সেৱা সেৱা কৰি হৈ গ'ল আৰু এতিয়া অলপ অলপ পোহৰ হ'ব ধৰিছে এইফালে দেখিছি না এতিয়া আমাৰ আৰু বহুত যাব বাকী আছে কেদাৰ কামেশ্বৰ এতিয়া আমি মাধৱটো অলপমান দৰ্শন কৰি ল'লোঁ এয়া চাওকচোন বাহিৰৰ পৰাই এই পোহৰ নহওঁতে ইমান লাইন আৰু পোহৰ হবাই আছে ইয়াতে মানে ভৰি দিব জাগাই নোহোৱা হ'ব অলপ পিছত এতিয়া আমাৰ মাধৱ মন্দিৰ দৰ্শন কৰা হৈ গ'ল এতিয়া আমি যাম কেদাৰ মন্দিৰ বলক কেনা হেন ঠাণ্ডা লাগিল থাকতে পাৰা নাই আৰু ফাইনেলি আমি কেদাৰ মন্দিৰ আহি পালোঁ আৰু এতিয়া কেদাৰ মন্দিৰ দৰ্শন কৰিম কেদাৰ মন্দিৰত অলপ মানে মাধৱতকৈ মানুহ কম হয় মানে বহুতে কম হয় কাৰণ কেদাৰ মন্দিৰটো যিহেতু বহুত ওপৰত হয় চবেই আহিবও নোৱাৰে আৰু যিহেতু এতিয়া 6:10 হ'ল তো পিছত আহিব আমি অলপ দৰ্শন কৰি লওঁ বলক এই ঠাণ্ডাত এটা বস্তু দেখিলে চব মানুহৰে মনটো ভাল লাগি যায় সেইটো কি জানেনে এয়া জুই ধৰি ৰচি ৰাইজতে এতিয়া মই অলপমান ধনী কৰি লওঁ তো আমি কেদাৰ মন্দিৰ দৰ্শন কৰি আহিলোঁ এতিয়া যাম আমি কামেশ্বৰ মন্দিৰ আমাৰ এতিয়া কামেশ্বৰ মন্দিৰৰ দৰ্শন হৈ গ'ল আৰু এতিয়াহে হৈছে সূৰ্য উদয় দেখিছে না আজি সূৰ্য উদয় হয় পৰিৱেশ দেখা পালোঁ এনেকৈ যদি সদায় ঘৰতো উঠিলোঁ হয় ঘৰৰ মানুহগিলে কিমান ভাল পালা হয় কিন্তু উপায় নাই উঠা নাপাব গাইছ ঠাণ্ডা ফাইনেলি আমাৰ শেষৰখন তীৰ্থস্থান গণেশ মন্দিৰ এইবাৰ আমি গণেশ মন্দিৰ দৰ্শন কৰি আমাৰ আজি দৰ্শন সমাপ্ত কৰোঁ আৰু মন্দিৰ দৰ্শন কৰি আহি আমি পালোঁ এতিয়া ঘৰ আৰু অলপ পিছত যাম আমি মণিকূট উৎসৱ চাবা আমাৰ হাজোৰ মানুহৰ কাৰণে এটা স্পেচিয়েল দিন 1 মাঘটো কাৰণ আমাৰ ইয়াতে বহুত ডাঙৰ এটা প্ৰচেছন হয় আৰু বহুত দূৰৰ পৰাই মানুহ চাবা আহে আপোনালোককো দেখাম দে ৰ'ব অলপ তো এইবাৰ ৰেডি হ'লো আমি মণিকূট উৎসৱ চাব যাবা বলক আপোনালোককো দেখাওঁ
গান চাব যাম। মই ভাল লগা আছে এই আমাৰ গোটেই বেটছটোৰ ভিতৰত ওখ ছোৱালী মই গোটা নহয় এই ওখ